বগলী আৰু মাছৰ কাহিনী। জংঘলত এটা পুখুৰী আছিল য'ত বহুত মাছ আৰু কেঁকুৰা থাকিছিল আৰু কাষতে আছিল এটা দুষ্ট বগলী যিয়ে সিহঁতক খাই পেলায়। লাহে লাহে মাছ আৰু কেঁকুৰাৰ সংখ্যা কমি গৈ আছিল, কিন্তু আজিৰ পৰিৱেশটো অলপ বেলেগ আছিল। কি হ'ল বগলী ককাইদেউ, আজি ইমান মন মাৰি আছা? আজি নোখোৱা নেকি আমাক? কোৱা না বগলী, কি হ'ল তোমাৰ? মই শুনিছো বোলে এই জংঘলখন শেষ কৰি পেলাব, তেতিয়া এই পুখুৰীটোও নাথাকে আৰু এই গছবিলাকো নাথাকে আৰু তোমালোক সকলোবোৰ মৰি থাকিবা। মোৰ কি আছে, মই উৰি উৰি বেলেগ এখন জংঘললৈ গুচি যাওঁ, কিন্তু তোমালোকৰ কাৰণেহে মোৰ খুব দুখ লাগিছে। বগলীৰ কথা শুনি সকলোবিলাক চিন্তিত হৈ পৰিল আৰু ভাবিবলৈ ধৰিলে যে আমি ইয়াৰ পৰা বাহিৰলৈ কেনেকে যাম। তাৰ মাজৰ পৰা এটা মাছে বগলীটোক ক'লে, অ' বগলী, তুমি আমাকো লগত লৈ যাব পাৰিবানে? তোমাৰ কাৰণেতো ভালেই হ'ব ন, তুমি আমাক তালৈ নিও খাব পাৰিবা। মাছবোৰে ভাবিলে এবাৰ বগলীটোৱে যদি সিহঁতক বেলেগ পুখুৰীত এৰি দিয়ে তাৰ পিছৰখিনি দেখা যাব। কিন্তু মই তোমালোক সকলোকে একেলগে লৈ যাব নোৱাৰো, তোমালোক সকলো একেলগে মোৰ ঠোঁটত নজৰিবা। একো নহয় দিয়া, আমাক এজন এজনকে লৈ যোৱা। যেতিয়ালৈকে তুমি এজনক তাত থৈ আহিবা তেতিয়ালৈকে আমি ইয়াতে ৰৈ থাকিম। ঠিক আছে, এইটো কৰিলেই ভাল হ'ব। এটাকতো মই ঠোঁটেৰে কামুৰি আৰামত লৈ যাব পাৰিম। বগলীটো সুখী হ'ল, কাৰণ যিবোৰ মাছ তাৰ পৰা পলাই ফুৰিছিল আৰু ধৰিব নোৱাৰাৰ কাৰণে হাঁহিছিল, আজি নিজেই মোৰ লগত যাবলৈ ওলাইছে। আজিহে পাবি তহঁতে মছলাটো। সদায় মোৰ ভোক লাগি থকাৰ সময়ত তহঁতে মোৰ পৰা পলাই পলাই মোক কিমান কষ্ট দিছিলি, এতিয়া তহঁতে মোৰ সহায় বিচাৰিছ। বুৰ্বক মাছ। বগলীয়ে তেতিয়া সিহঁতক বেলেগ পুখুৰীত থবলৈ মান্তি হৈ গ'ল। সি প্ৰথম মাছটোক নিজৰ ঠোঁটৰ মাজত ল'লে আৰু উৰি গ'ল। অলপ দূৰ গৈ সি প্ৰকাণ্ড শিল এটাৰ ওপৰত ৰলগৈ। বগলী, ইয়াত দেখোন একো পুখুৰীয়ে নাই। এইখন দেখোন এখন মৰুভূমিহে লাগিছে। একেবাৰে ঠিক কথা কৈছা, ইয়াত কোনো পুখুৰী নাই। মোৰ ওপৰত বহুত হাঁহিছিলি নহয়, আৰু কেতিয়াও হাঁহিব নোৱাৰিবি। বগলীটোৱে মাছটোক খাই পেলালে আৰু উৰি গৈ পুখুৰীটো পালেগৈ দ্বিতীয়টো মাছ নিবলৈ। তাকো উঠাই সি সেই শিলটোৰ ওপৰলৈকে লৈ গ'ল। আমি তোমাক বহুত বিশ্বাস কৰিছিলো, তুমি বহুত বেয়া, তুমি আমাৰ লগত বিশ্বাসঘাতকতা কৰিলা। বগলীটোৱে দ্বিতীয় মাছটোও খাই পেলালে। এনেকৈয়ে বেলেগ পুখুৰীলৈ নিয়া চেলুৰে বগলীটোৱে এটা এটাকৈ আটাইকেইটা মাছ খাই পেলালে। এইবাৰ কেঁকুৰাৰ পাল পৰিলে। কেঁকুৰাটোক তাৰ ডিঙিত উঠাই উৰি গৈ থাকোতে কেঁকুৰাটোৱে তলত পৰি থকা মাছৰ কাঁইটবিলাক দেখিলে। কেঁকুৰাৰ সন্দেহ হ'ল আৰু সি তাক সুধিলে, বগলী, আমি ক'ত গৈ আছো কচোন? মই দেখোন পুখুৰী দেখাই নাই, এয়া দেখোন শুকান পথাৰহে। তইতো বৰ বুদ্ধি ওলালি কেঁকুৰা, কিন্তু এই টেঙৰ আমি কোনো কাম নাখাটিব। এইবিলাক তই আগতেই ভাবিব লাগিছিল। এতিয়াতো মাছবিলাকৰ দৰে তোকো মই খাই পেলাম। বহুত ভাল লাগিব। কিন্তু কেঁকুৰাও কম নাছিল। বগলীৰ এই চক্ৰান্তত তাৰ বহুত খং উঠিল। সি বগলীৰ ডিঙিটো জোৰকৈ ধৰিলে আৰু চেপি দিলে। দুষ্ট বগলী, মোৰ লগৰ মাছখিনি তই খাই পেলালি। মই তোক সোধাই নেৰো, আজিৰ পৰা তই কোনো ধৰণৰ মাছকে খাব নোৱাৰিবি। কেঁকুৰা তাৰ ডিঙিটো চেপি আছিল। বগলীটো উৰিব নোৱাৰি তলত সৰি পৰিলে আৰু বগলীটোৰ লগতে কেঁকুৰাটো মৰি গ'ল। এইদৰে বগলীটোক মাৰিবলৈ গৈ কেঁকুৰাটোৱে নিজৰ প্ৰাণো দি দিলে, যাতে বগলীটোৱে আৰু মাছ আৰু কেঁকুৰা খাব নোৱাৰে। সেইকাৰণেতো কোৱা হয়, আমি সকলো কাম ভাবি চিন্তি কৰিব লাগে আৰু লোকৰ কথা শুনিব নালাগে।